बारग' बिएलटि अनसाय आफादनि आफादगिरि जनमोहन मुसाहारिनि न'आव पुलिस बिफाना दिनै हरखाबै सिग्रोमदों। थांनाय सानखालि क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय नासाइबेल ओनसोलाव गंसे स्कर्पिय' गारिनिफ्राय गोबां बिबांनि हाथियार बोखांनो हानायजों लोगोसे सा6 लाइमोनफोरखौ हमनो हानाय जाथायजों लोब्बा थानो हागौनि सन्देहजों दिनै क'क्राझार एसपि राकेश रशननि दैदेननायाव पुलिसनि मोनसे हान्जाया क'क्राझार सहरनि सुदेमपुरियाव थानाय जनमोहन मुसाहारिनि न'आव हरखाबै सिग्रोमो। सिग्रोमखांनायनि उनाव पुलिस मावख'गिरि राकेश रशना फोरमायदों दि मैयानि हाथियार बोखांनो हानाय जाथायनि सोमोन्दोआव बे सिग्रोमनाय हाबाफारिखौ खालामनाय जादों आरो सिग्रोमनाय समाव न'निफ्राय माखासे मुवा बेसादफोर बोखांनो हानाय जादों, नाथाय बेफोरखौ खिन्थाथ'नो हाया होननानै पुलिस मावख'गिरिया खौरांगिरिफोरनि सिगाङाव फोरमायथियो। याद करिलु to in connection with the investigation of Gosaigaon PS case number 51 तो हे कारणे जस्ट सर्च करा होइसे काली जे आर्म्स रिकवर करे in connection of this case तो this is the matter of investigation तो আমি to disclose কৰিব নোৱাৰিম কি বস্তু পাইছো কিনা just এতিয়া सर्च কৰা হৈছে কিবা সাসপেক্ট আছে নেকি তেখেতে এক্সিডেন্ট এটা আছে এটো আমি ক'ব নোৱাৰিম এতিয়া কিয়নো কমপ্লিটলি দিস ইজ দ্য আন্ডাৰ প্ৰসেস অফ ইনভেষ্টিগেশ্যন বাস ইমানে শ্বেয়াৰ কৰিব পাৰিম কি ইয়াত সাৰ্চ হৈছে আজি আৰু আমি সাৰ্চ কৰিছো আৰু কাম সাৰ্চ কামটো অব্যাহত থাকিব নেকি সাৰ্চ অপাৰেশ্যন চলি থাকিব নেকি ইনভেষ্টিগেশ্যনত যদি কিবা আমি পাওঁ তো আৰু সার্চ নিশ্চয় সার্চ কৰিব পাৰিম কিবা উদ্ধাৰ কৰিছে নেকি এতিয়া আমি ডিসক্লোজ কৰিব নোৱাৰিম বহুত বস্তু উদ্ধাৰ কৰা হৈছে কিন্তু এটো ডিসক্লোজ কৰিব নোৱাৰিম কিয়নো এটো इन्वेस्टिगेशनल मैटर आपत्तिजनक सामान मिला है सर ये अभी मैं नहीं बता सकता हूँ। इलीगल आर्म्स के बारे में क्या कहना चाहता हूँ जहाँ में कोपरगांव जिले में बहुत ज़्यादा अभी उसके लिए जो है इलीगल आर्म्स के अगेंस्ट जो है हमारा ऑपरेशन अभियान जारी है। वहाँ पे जंगल में भी हमने सर्च और कम्बिंग ऑपरेशन जो है कल पूरे दिन करवाया और ये जो है कंटिन्यू है। हम पूरी तरह से अपने डिस्ट्रिक्ट को इलीगल आर्म्स एम्युनिशन से मुक्त करना चाहते हैं। सर आम देखिए जोवाकाली जो गाड़ी उद्धार होइसे एटू बीपीएफरे হয় আৰু যে যিমান লৰা আছে এটু ইউ बीपीएफ বা মই এটু কমেন্ট কৰিব নোৱাৰিম কিয়নো জাস্ট আকৌ এটা এতিয়া ইনভেষ্টিগেশ্যনত চলি আছে যেতিয়া কনক্লুজন কিবা আহিলে ডেফিনেটলি আমি আপোনালোকৰ লগত ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিম। থ্যাংক ইউ। আমাৰ পুলিচ ফেমিলি আৰ্মি ফেমিলি যেই নহওক আজি যি কামৰ কাৰণে আহিছে মই আদৰণি জনাইছোঁ, ৱেলকাম কৰিছোঁ। মই মোৰ ডিউটি আছে, এটা দায়িত্ব আছে এওঁলোকক কোঅপাৰেশ্যন কৰাৰ। এওঁলোকে আহিছে নিজৰ কামটো কৰি আছে, তো ইয়াত বেলেগ আমি চিন্তা কৰাৰ একো প্ৰয়োজন নাই। মোৰ যদি বেকগ্ৰাউণ্ডটো চাই 2003 6 December at Bonorgaon playground after arms lay down সেইটো সময়ত বিএলটি হিচাপে আমি এটা প্লেটফৰ্ম বনাইছিলোঁ। এইটো হ'ল এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটি। এই এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটিটো 2003 চনৰ 6 ডিচেম্বৰত জন্ম হৈছে। সেই দিনাখনৰ পৰাই মই প্ৰেচিডেণ্টশ্বিপৰ দায়িত্বটো লৈ মই আজিলৈকে কাম কৰি আছোঁ। এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটিৰ গাইডলাইনটো হ'ল নাম্বাৰ 1, কেনেকৈ আমি পিচ ৰেষ্টৰ কৰিব পাৰোঁ, নাম্বাৰ 1। আৰু সেই সময়ৰ পৰাই মই পিচৰ কাৰণে শান্তিৰ কাৰণে মই কাম কৰি আহি আছোঁ। আজি বিৰাট আনফৰ্চুনেট যদিহে হেৰি কৰিবলগীয়া হয়, মই যিহেতু বহুত কোঅপাৰেশ্যন কৰি আহিছোঁ, পুলিচ ফেমিলি হওক, আৰ্মি ফেমিলি হওক, যিকোনো ডিফেন্সৰ ফেমিলি হওক, মই সহায় কৰি আহি আছোঁ আৰু আজিও কৰি আছোঁ। মই কাইলৈ আৰু ভৱিষ্যতেও মই কৰি থাকিম। মই কৈছোঁ 1 নম্বৰ হ'ল পিচ ৰেষ্টৰ কৰা নামত এক্স বিএলটি ৱেলফেয়াৰ ছ'চাইটিৰ জন্ম। 2 নম্বৰ হ'ল ডিচিপ্লিন মেইনটেইনৰ কাৰণে জন্ম। যিহেতু চুক্তিকাৰী হিচাপে বিএলটিৰ ষ্ট্ৰেংথটো আছিল এবাভ 3000
ইয়াত লিডাৰ কেডাৰ মিলি যিহেতু 3000 আছে যাহাতে ইনডিসিপ্লিন নহয় এইটো আমি ক্লোজ নাম্বাৰ 2ত লৈছিলোঁ আৰু নাম্বাৰ 3টো হ'ল XBLT ৱেলফেয়াৰ ছ'চাইটিৰ করণীয় কাম 3 নম্বৰটো হ'ল রিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ কামটো যাতে এই XBLT ৱেলফেয়াৰ ছ'চাইটিত প্লেটফৰ্মত থাকিয়ে যাতে কৰিব পাৰে তো এই কামটো মই বিগিনিঙৰ পৰাই মই কামটো কৰি আহি আছোঁ সবেই জানে আগৰ SP যিমান IGP সবেই জানে সকলোৱে জানে আমি কিমান কোঅপাৰেটিভ হওঁ নহওঁ আমাৰ ৰেকৰ্ড আছে এইটো আগলৈ অলপ চাব চেষ্টা কৰিলে এইটো ৰিয়েলিটিটো ওলাই যাব ঠিকে আছে পুলিচ ফেমিলিৰ এটা দায়িত্ব আছে গাৰ্জেনহঁতে ইনষ্ট্ৰাকশ্যন দিছে যে আজি মোৰ ঘৰত চাৰ্চ কৰাৰ কাৰণে এটা যি ডিচিশ্যন লৈছে মই আজি কম্পাৰেশ্যন কৰি আছোঁ তেওঁলোকে চাৰ্চ কৰাটো মই বেয়া পোৱা নাই নাপাওঁ যিহেতু গণতন্ত্ৰৰ ময়ো এজন নাগৰিক ডেমক্ৰেচি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমক আমি সুহৰিৰে যিহেতু আমি তেতিয়াৰ পৰাই আমি একচেপ্ট কৰি আহিছোঁ আৰু গণতন্ত্ৰৰ স্বাৰ্থত এজ এ ইণ্ডিয়ান এজ এ ভাৰতীয় হিচাপে এজ এ অসমৰ ল'ৰা হিচাপে এজ এ BTCৰ মই এজন ব্যক্তি হিচাপে গণতন্ত্ৰৰ নামত যি কৰণীয় আছে এইটো মই কৰি গৈ থাকিম থেংক ইউ দাদা যোৱাকালি যেহেতু হাতিয়াৰ পাইছে বুলি আপোনালোকৰ যিটো এক্স কেডাৰৰ তাত হাতিয়াৰ পাইছে বুলি পুলিচে কৈছে এইটো কিমান সত্য কোন এক্স কেডাৰ আপোনালোকৰ XBLT বুলি কৈছে তেওঁলোকে আৰু 6জন যিটো যোৱাকালি গোসাইগাঁৱৰ পৰা ধৰিছে চৰাইবিলৰ পৰা এটা কথা 2003 চনৰ 10 ফেব্ৰুৱাৰীত আমি চুক্তি কৰিছোঁ ইয়াত হাইনিয়াছ নন হাইনিয়াছ গোটেই কেছটো উইথড্ৰ কৰিব লাগে বুলি এটা ক্লজ আছিল ইয়াৰ পিছত ৰিহেবিলিটেশ্যনৰ নামত এটা ব্ৰেকআপ কৰি লৈ অনা হৈছিল CRPF আসাম ৰাইফল আৰু BSFত আমি 300 যিহেতু ব্ৰেকআপ আছিল আমি দিব পাৰিছোঁ সক্ষম হৈছোঁ আমি সেই সময়ৰ DGP আছিল DG সাহেব আছিল ৰঞ্জিত মুছাৰী ৰঞ্জিত শেখৰ নহয় DGP BSFৰ আমাৰ ৰঞ্জিত শেখৰ মুছাৰী ৰঞ্জিত শেখৰ মুছাৰী ইয়াৰ ব্ৰেকআপ BSFৰ 300 আছিল আমি 300 দিব পাৰিছোঁ CRPFত এটা ব্ৰেকআপ আছিল এই ব্ৰেকআপটো আমি CRPFটো ফুলফিল কৰিব পাৰিছোঁ আসাম ৰাইফলটো খুব সম্ভৱ 250 আছিল ইয়াত আমি 250 নাপালোঁ যিহেতু এইজটো এলাউ নকৰিলে তো ইয়াৰ পিছত BTC চৰকাৰক লগত লৈ অসম চৰকাৰ ভাৰত চৰকাৰৰ এটা দায়িত্ব আছিল যে 1000 যেহেতু ডিফেন্স লাইনত এবজৰ্ব হ'ল 2000ৰ যি ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন প্ৰগ্ৰাম এইটো চিনচিয়াৰলি লোৱাটো মই দেখা নাই BTCত অকল নিজস্বভাৱে আমি ডিচিশ্যন এটা লোৱা দেখিছোঁ এচিড এটা ক্লজ বনাই থৈ দিছে কি ইয়াত যিমানখিনি XBLT আছে সাৰেণ্ডাৰ NDP আছে উলফা সাৰেণ্ডাৰ আছে এওঁলোকক 1 লাখকৈ ৰিহেবিলিটেশ্যনৰ নামত প্ৰভাইড কৰা হ'ব কিন্তু আজিলৈকে এইটো পূৰ্ণাংগভাৱে ছাকচেছ কৰিব পৰা নাই যাৰ কাৰণে খুব সম্ভৱ মই কৈছোঁ অসমৰ গোটেই এৰিয়া চুকে কোণে স্কেটাৰ্ড এৰিয়াত মোৰ ল'ৰাবোৰ আছে তাত যদি কোনোবাই মেইনটেনেন্সৰ নামত পেটৰ কাৰণে যদি কোনোবাই কিবা এটা কৰি পাইছে মই এইটো খবৰটো পাই যদিহে পাওঁ মই সদায় সমাধানৰ সূত্ৰ বিচাৰি মই কাম কৰি থাকোঁ কিন্তু আজিৰ দিনটোত যদি
লুকাই চুৰি চুপিকৈ যদি XBLTৰ নামত যদি কোনোবাই বেয়া কাম কৰিছে মই 100% গ্যাৰাণ্টি দিছোঁ ল এণ্ড অৰ্ডাৰ অথৰিটিক মই মোৰ ফালৰ পৰা মই কোঅপাৰেশ্যনটো দিম আৰু সেই ল'ৰাখিনি কেইটাই যদি ভুলবশতঃ ক'ৰবাত যদি হাত দিছে এওঁলোকে অলপ ৰিষ্ট্ৰিক্ট হৈ থকাটো আমি বিচাৰোঁ